হে গাইজ স্বাগতম টু কৌশিক ব্লগছ। আৰু আজিকালি তো জানেই, আৰু যিসকলে নাজানে তেওঁলোকক কৈছোঁ, আজিকালি অনলাইন স্কেম বা ফ্ৰড আচলতে ইমান বেছি উৎপাত বাঢ়ি গৈছে। এইটোৰ মই দেখাই দিছোঁ, মোৰ লগত মোবাইলটো আছে, তো ইয়াতে দেখাই দিছোঁ, এইটো চাব পাৰে। ইয়াতে এটা নম্বৰ আহি আছে, এই নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ বাৰু। এই নম্বৰটোত কি লিখা আহিছে ইয়াতে দেখাই দিছোঁ। ইয়াতে লিখা আহিছে কৌন বনেগা কাৰোৰপতি ফালৰ পৰা শিকিছোঁ। তো কি ক'ম আৰু, ইয়াতে কৌন বনেগা কাৰোৰপতিত মই এটা বস্তু বুজি পোৱা নাই, ইয়াত মোদী আৰু আম্বানী ক'ৰ পৰা আহিল। আৰু বাকী ইয়াত যিবোৰ দিয়া আছে হোৱাটছএপ, জিঅ'ৰ কালাৰ চাওক না, জিঅ'ৰ চিমৰ কালাৰে বদলাই পেলাইছে। আৰু আইডিয়া এইবিলাক চিমটো কেতিয়াবাই বন্ধ হৈ গৈছিলে। চ' ইয়াতে এটা লিখা আছে অনলি হোৱাটছএপ কৰিব দিছে এই নম্বৰটোত। চ' একদম প্ৰুফ, লাইভ প্ৰুফ, একদম মই ভিডিঅ'ত এতিয়াই কল কৰি আছোঁ, তো চাই থাকক। এই যিটো ভিডিঅ' পঠাইছে মোলৈ, এবাৰ শুনি লওকচোন আপোনালোকে। सर मैं केबीसी से बात कर रहा हूँ, कस्टमर ऑफिसर राजेश शर्मा मुंबई से। सर आपके लिए इंफॉर्मेशन गुड न्यूज जानकारी है। सर आप जो अपने मोबाइल के अंदर सिम चला रहे हो, जिस नंबर का आपके पास व्हाट्सएप चल रहा है, सर हमारी कंपनी की तरफ से आपके इसी व्हाट्सएप नंबर पे 25 लाख रुपए की सर आप 25 লাখ টকা জিকা বুলি মোলৈ 25 লাখ টকা জিকা বুলি মোলৈ এনেকৈ এটা ভিডিঅ' বনাই দিছে। আৰু বহুতে হয়তো এইটো ৰিয়েল বুলি ভাবি তেওঁলোকে যি যি ডকুমেণ্ট ফিল আপ কৰিব দিয়ে, কিবা কৰিব দিয়ে, চ' ফিল আপ কৰি দি দিয়ে। চ' এনেকুৱা অনলাইন ফ্ৰডত যাতে আৰু পিছলৈ নপৰে, চ' সেইকাৰণে ভিডিঅ'টো বনালোঁ আজি। আৰু বাকি শুনি লওক। लॉटरी निकली है सर, आपको और आपकी फैमिली को केबीसी से कांग्रेचुलेशन बधाई पेश करते हैं। सर मैं आपको बता दूं कि आपके इस नंबर पे लॉटरी कहां से और कैसे लगी है। हमारी कंपनी की तरफ से 5000 नंबरों का पार्टी। আৰু ইয়াতে কৈছে 5000 নম্বৰৰ পৰা লটাৰী, মানে 5000 মোবাইল চিমৰ নম্বৰত লটাৰীটো কৰিছিল আৰু মোৰ নম্বৰটোহে সুধিছে। চ' এনেকুৱা আগতেও আহি পাইছিলে মোৰ তাত, কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিলে। চ' এতিয়া লাইভ একদম প্ৰুফ ভিডিঅ' বনাম, কল কৰিম এই নম্বৰটো, যিটো নম্বৰ দিয়া আছে, আৰু স্ক্ৰীণত দি দিছোঁ বাৰু নম্বৰটো। আৰু নম্বৰটো সদায় চেঞ্জ কৰি ফোন কৰি থাকে। আজি যদি মোৰ তাতে এইটো নম্বৰেৰে এইটো ভিডিঅ' পঠাইছে, আপোনালোকৰ তাত হয়তো বেলেগ এটা নম্বৰৰ পৰা ভিডিঅ'টো পঠাব পাৰে। চ' ভুল নাযাব। চ' কল কৰি আছোঁ একদম লাইভ প্ৰুফ, কল কৰি একদম পানী কা পানী, দুধ কা দুধ আৰু পানী কা পানী। মই ইয়াতে দেখাই দিছোঁ, ডাটাটো অন কৰি ইয়াতে কল লগাইছোঁ। চ' ইয়াতে তো মানে কলিং দেখাই আছে। চ' এবাৰ ডাইৰেক্ট ট্ৰাই কৰিম, হোৱাটছএপৰ পৰা নহয়, ডাইৰেক্ট তাৰ পৰা কৰিম। তো নম্বৰটো প্ৰথমতে মই কপি কৰি লওঁ, নম্বৰটো কপি কৰি লৈছোঁ আৰু ইয়াতে মই ডাইল কৰিম। নম্বৰটো চাব পাৰে, এনেকৈ আনি লৈছোঁ, এতিয়া কল কৰি আছোঁ। শুনিব। তো অনলাইন हेलो हेलो, हेलो हाँ ये कहाँ पर लगा है? हाँ, इस नंबर से मुझे व्हाट्सएप आया था कि कौन बनेगा करोड़पति में 25 लाख रुपए जीता हो। नहीं हमको नहीं बनना। नहीं, मुझे इस नंबर से मुझे मैसेज आया था। अच्छा हाँ, ये नंबर मतलब कहाँ से है और कौन बात कर रहा है? ये बहुत दूर नंबर है। हाँ ये आपने भेजा था या किसी और ने मुझे भेजा था? नहीं हम नहीं भेजे, मोबाइल तो मेरे है, कोई दूसरा भेज दिया होगा। हाँ, मुझे एक मैसेज आया था कौन बनेगा करोड़पति में मैं 25 लाख रुपए जीता हूँ। 25 लाख मिल सकता है। हाँ, मुझे मैसेज आया था। अच्छा तो मिलेगा कब? मतलब मुझे मैसेज आया था कि मैं जीतूंगा ऐसा। तो ये आपका नंबर है? कैसा सकता? हाँ, मैं कॉल कर रहा हूँ। हेलो हाँ, मैं कॉल कर रहा हूँ। नहीं हमको नहीं लेना। हाँ, তো দেখা পালে নম্বৰটো আছিল বেলেগৰ, কিন্তু চাগে এইটো নম্বৰটো হেক কৰি তেওঁলোকে সেই কৰি লৈছে। আৰু ইয়াতে যিটো নম্বৰ আছে অনলি হোৱাটছএপ কৰিব দিছে। চ' মই কল কৰিব ট্ৰাই কৰি আছোঁ, কিন্তু ফোনটোহে লগা নাই। কলিং দেখাই আছে কিন্তু ৰিঙিং হোৱা নাই।
বাৰু ফোনটো ধৰা নাই চ' যদি ধৰে পিছত কম আৰু বাকী যদি এনেকৈ কিবা মেছেজ এটা আহে চ' এনেকৈ মেছেজ আহিলেতো আপোনালোকে একদম ভুল নাযাব এইটো একদম ফ্ৰড চলি আছে আৰু অসমত বুলি নহয় অল ইণ্ডিয়াত এইটো ফ্ৰডটো চলি আছে মই দেখাই দিছোঁ কৌন বনেগা কৰ'ৰপতিৰ ফালৰ পৰা আহি যায় মেছেজটো চ' ইয়াত কলটোতো আমাৰ উঠোৱা নাছিলে যদি কলটো উঠালে হয় চ' মই দেখাই দিলোঁ হয় মানে কথা পাতি দেখালো হয় চ' বাকী সাৱধান হ'বৰ কাৰণে ভিডিঅ'টো বনালো বাকী চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি অল নটিফিকেশ্যন বেলটো দবাই দিব যাতে আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকে নৰ্মেলি মই ভ্লগ বনাওঁ কিন্তু আজি যিহেতু এইটো ভিডিঅ' আহি পালে মানে মোৰ তাত আহিছে চ' আপোনালোকক সজাগতা কৰি দিলোঁ বাৰু লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আৰু তেতিয়ালৈকে বাই বাই